হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভালেই চাগে। মোৰো ভাল। আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ, সেইটো হ'ল ৰহৰ দালি। ৰহৰ দালি বনাবলৈ মই এতিয়া একাপ ৰহৰ দালি লৈছোঁ। এতিয়া মই ভালদৰে ৰহৰ দালিখিনি মোহাৰি ধুই ল'ম। চাফা পানী ওলোৱালৈকে মই 2-3 বাৰ ধুই ল'ম, যাতে লেতেৰাখিনি নাইকিয়া হৈ যায়। দালিবোৰ খুব মোহাৰি ধুইছোঁ, বহুত লেতেৰা লাগি থাকে। আৰু এই দালিৰ পানীখিনি যে ধোৱা পানীখিনি মই ৰাখি থৈ দিম, যাতে সেইখিনি মই গছ-গছনি বা ফুলত দিব পাৰোঁ। এনেদৰে মই চাউল ধোৱা পানীখিনিও ৰাখি থওঁ, আপোনালোকেও এনেকৈ ৰাখি থ'বচোন। এইখিনি এতিয়া মই ভালকৈ ধুই ল'লোঁ। দালি বনাবলৈ মই কাশ্মীৰী মিৰ্চ, গোটা জালুক কেইটামান, লং 2টা, নিমখ, হালধি আৰু এটা সৰু পিঁয়াজ সৰুকৈ কাটি ল'লোঁ। এইখিনি যোগাৰ কৰি লোৱাৰ পাছত মই দালিখিনি কুকাৰটোত ঢালি দিলোঁ। তাৰপাছত ইয়াত বিলাহীখিনি, পিঁয়াজখিনি, গোটেইখিনি বস্তু মই ইয়াত দি দিছোঁ। হিচাপত হালধি, নিমখ নিজৰ সোৱাদ অনুযায়ী দিব। গোটা জালুক আৰু লং কেইটা, কাশ্মীৰী মিৰ্চ দি দিছোঁ। আপোনালোকে যদি কোনোবাই বেছিকৈ মছলা খায় আৰু কিবাকিবি মছলা দিব পাৰে। মই দিয়া নাই, অকল কালাৰৰ কাৰণে কাশ্মীৰী মিৰ্চ অকণ দি দিছোঁ। ইয়াত মই হিচাপত পানী দি দিছোঁ। অকণমান ডাঠকৈ ৰাখিব বিচাৰোঁ, সেইকাৰণে কমকৈ দিছোঁ অকণমান পানী। কুকাৰৰ ঢাকনিখনত মই অকণমান তেল ওপৰে তলে সানি লৈছোঁ, যাতে কুকাৰত চিটি মাৰিলে ঢাকনিখন বহুত বেছি লেতেৰা নহয় আৰু ধুবলৈ তেতিয়া ভাল হয়। নহৰু কেইফুটা মই সৰুকৈ কাটি লৈছোঁ আৰু আদাখিনি মই পিচি ল'লোঁ। নহৰু আপোনালোকে খুন্দি ল'ব পাৰে, মই কুটিয়ে ল'লোঁ সৰুকৈ। এইফালে দালি সিজিলে, চিটি মাৰিলে। এয়া ধনিয়া কাটি ল'লোঁ, নহৰু কাটি ল'লোঁ, আদাও খুন্দি ল'লোঁ আৰু জলকীয়া এটা দুফাল কৰি লৈছোঁ। আপোনালোকে 2টা-3টাও দিব পাৰে, মই জ্বলা বেছি খাব নোৱাৰোঁ কাৰণে এটা দিছোঁ। মিঠাতেল দিলোঁ আৰু তাত গোটা জিৰা কেইটামান দিলোঁ আৰু আদা নহৰু পেষ্টটো দি দিলোঁ। কুটি থোৱা ধনিয়া বেছি নাই দিয়া, অকণমান দিছোঁ। অকণমান সিজাৰ পাছত দিম, কুকাৰটো খোলাৰ পাছত দিম। জলকীয়াটো দি দিছোঁ কাটি লোৱা। এইখিনি ব্ৰাউন হোৱালৈকে কম জুইত একেবাৰে চিমত দি ভাজি আছোঁ। এয়া চাওক, বইল দাইলখিনি ইমান দেখিবলৈ ধুনীয়া হৈছে আৰু খাবলৈও এনেকৈয়ে ভাল। তথাপি তেলটো মাৰি দিলে আৰু ভাল হয়। এয়া দি দিছোঁ আৰু এনেকৈ গৰম তেলটো দিয়াৰ পাছত লগালগ সাঁফৰখন মাৰি দিব, ঢাকনিখন মাৰি দিব লাগে, ধোঁৱাটো যাতে ওপৰলৈ উঠি নাযায়। আৰু মই ঢাকনিখন লগালগ মাৰি দিলোঁ। তাৰ পাছত খোৱাৰ সময়ত এয়া ঢাকনিখন খুলিছিলোঁ। এয়া কেঁচা ধনিয়াকেইটা দি দিলোঁ, পাতকেইটা। আৰু এতিয়া ভাত বাঢ়ি লৈছোঁ। আপোনালোকেও এনেদৰে দালিটো বনাই চাবচোন, খাবলৈ খুবেই টেষ্টি হয়। আৰু এনেকৈ দালিটো বনাই ল'লে আপোনালোকৰ মাছ মাংস ইয়াৰ লগত খাবলৈ মন নাযাবই। দালিকণেই ভাতকেইটা সানি খাই খুব ভাল লাগে। আৰু অকণমান আচাৰ লৈ লৈছোঁ মই। দালিকণ দেখিবলৈও খুব ধুনীয়া হয় আৰু খাবলৈও খুবেই টেষ্টি হয়। প্লিজ আপোনালোকে এনেদৰে বনাই চাব। ভিডিঅ'টো ইমানেই। আপোনালোকৰ যদি চাই ভাল লাগিলে তেনেহ'লে লাইক কৰি দিব আৰু যিসকল নতুনকৈ আহিছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।